আগবাঢ়িছে কিন্তু আমি যিখিনি সময়ত আছিলো সেইখিনি সময়ত আচলতে সমাজৰ পৰা আমি হয় শুনিব পাৰিছিল আৰু এনেকুৱা আছিলে যে নাচিব গলে এনেকুৱাকে কয় এই নাচি পেলাই কিনো কৰিব আৰু সেনেকুৱা মানে ঘূৰি থকা বুলি কয় নাচি কি কৰিব গান গাই পেলাই কি কৰিব তাতকে ভালকে পঢ়িব লাগে সেনেকুৱা আৰু মাহঁতকো এনেকে সকলোতকৈ ডাঙৰ কথা হৈছে লাইফৰ ষ্ট্ৰাগল মানুহ এজনে যিকোনো কাম নকৰক কিয় লাইফত ষ্ট্ৰাগল কৰিব লাগিব এজন সফল ব্যক্তি হ'ব লাগিলে তেওঁৰ ষ্ট্ৰাগল বহু ক্ষেত্ৰতে মেটাৰ কৰে বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয় বহুত যুদ্ধ কৰিবলগীয়া হয় কিবা এটা বস্তু পাবৰ কাৰণে যিকোনো ক্ষেত্ৰতে হয়তো আমি চাকৰি ক্ষেত্ৰতো হ'ব পাৰে বা ধৰা ব্যৱসায় ক্ষেত্ৰত হ'ব পাৰে যিকোনো এটা অনুষ্ঠান চলোৱাৰ ক্ষেত্ৰত হ'ব পাৰে যিকোনো পৰ্যায়ত ষ্ট্ৰাগল বহুত বেছি হ'ব বা এজন সৰুকালৰ পৰা একদম মানে মই কি আৰু চাউল আনিব যোৱাৰ পৰা একদম চিলিণ্ডাৰ আনালৈকে মই কাম কৰি পাইছো কিন্তু মই লাজ কৰি লাভ নাই যিহেতু যিখিনি কাম কৰিছো মই সেইখিনি কৰা বুলিয়ে ক'ব লাগিব যিকোনো বজাৰ সমাৰবিলাক ময়ে কৰো যেতিয়াৰ পৰা ডাঙৰ হৈছো মানে আগতে এতিয়া দেউতা আহিলে মানে এনেকুৱা দেউতাও নিজে এলেহুৱা হৈ গৈছে মানে বজাৰতে এনেকুৱা মানে পিছফালে উঠি যাব গাড়ীখনৰ কিন্তু মোকে বজাৰ কৰিব দিয়ে মানে সেনেকুৱা আৰু Hello viewers, welcome back to a new podcast. আজি গীত পংকজ এন্টাৰটেইনমেন্ট চেনেলৰ আকৌ এটা নতুন পডকাষ্ট এপিসোডলৈকে আপোনালোকক স্বাগতম জনাইছো আজি মোৰ লগত আছে নতুন আন এগৰাকী শিল্পী আৰু গতিকে মই সেই শিল্পীগৰাকীক আপোনালোকৰ মাজলৈ চিনাকি কৰাই দিবলৈ ওলাইছো লগতে আজি এই পডকাষ্টটো সম্পূৰ্ণৰূপে চাবলৈ আপোনালোকক অনুৰোধ জনাইছো গতিকে আজি মোৰ লগত আছে মিস প্ৰিয়ংকা বৰ্মন নমস্কাৰ প্ৰিয়ংকা নমস্কাৰ আজি মোৰ এই অনুষ্ঠানলৈকে তোমাক প্ৰথমে স্বাগতম জনাইছো ধন্যবাদ আৰু টাইম ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ এভৰিওয়ান গতিকে সময় যেহেতু সকলোৰে বাবে বৰ মূল্যৱান গতিকে তুমি শুনি আহিছো তুমি বহু কাম কৰি আহিছা তুমি ধৰা গানৰ ক্ষেত্ৰতো জড়িত হৈ আছা বা তুমি ড্যান্সও কৰা বা তদুপৰি তুমি কিবা এটা এনজিও চলাই থকা বুলি শুনিছো গতিকে তুমি কেনেকৈ মানে এই কামবিলাকৰ লগত জড়িত হৈ আছা কেনেকৈ টাইমবিলাক মিলোৱা আৰু হয় পোনপ্ৰথমে আপোনাৰ লগতে অসমবাসী ৰাইজকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোক এনেদৰে এই মানে মোৰ কথাখিনি জানিবলৈকে অহাৰ বাবে মই অশেষ ধন্যবাদ জনাইছো আপোনাক আচলতে সকলোৱে সোধে যে তই ইমানখিনি মানে মেনেজ কৰ কেনেকৈ মেনেজ কৰ এই প্ৰশ্নটো মই মানে বহুত মানে প্ৰশ্নটো শুনো আৰু হেয়াই মেনেজ কৰিবলৈকে চেষ্টা কৰো মই এখন ব্যক্তিগত স্কুলত কাম কৰি আছো আচলতে তোমাৰ বাবে এইটো চ্যালেঞ্জ আৰু চ্যালেঞ্জ বুলি নকওঁ মানে মই পাৰিছো আৰু সেইকাৰণে কৰিব পাৰিছো আৰু মোৰ আগ্ৰহটো আছিল সৰুৰ পৰা মেইন কথা তাৰমানে আগ্ৰহ মেইন কথা আগ্ৰহটো লাগিব মানুহক সৰুৰ পৰাই মোৰ এই বস্তুটো আছিলে মানে আৰু যিকোনো কামতে মানে মোৰ মানে এনেকুৱা লাগে যে যিকোনো এটা নজনা কথা জানিবৰ কাৰণে মোৰ বহুত মানে মন আৰু যিকোনো এটা বস্তু যদি ভালদৰে মানে আমি কৰিব পাৰো আমাৰ কোনো ধৰণৰ বয়সৰ কোনো সীমা নাথাকে এনেকুৱা আৰু আমি যিমানখিনি পাৰো সিমানখিনি কাম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু ছোৱালী মানুহ হিচাপে আমি যিমানখিনি পাৰো সমাজৰ কাৰণে আগবাঢ়ি যাব লাগে আৰু হয়তো সমাজে আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে আৰু সেই প্ৰশ্নবিলাক মানে নেওচি আমি যদিহে আগবাঢ়ি যাব পাৰো তেতিয়াহ'লেহে আমি তাৰমানে নিজকে সফল বুলি মানে নিজকে কিবা এটা পথত লৈ যোৱা যাব নিজকে কিবা এটা পথত লৈ যোৱা যাব আৰু সফল বুলি আচলতে ক'ব পৰা যায় যিহেতু মানুহৰ সময় তাকৰীয়া আৰু মানুহে কোনে কিমান দিন আছে কোনেও নাজানে আৰু মই ভাবো যে যিমান কেইদিন আমি আছো সেই কেইদিন আমি ভালদৰে কামবিলাক কৰি যাব লাগে আৰু যাতে আমাৰ যিখিনি কৰ্ম সেই কৰ্মৰ জৰিয়তে যাতে আমি যেতিয়া নোহোৱা হৈ যাম তেতিয়াও যাতে মানুহে মানে আমাৰ আমি প্ৰচাৰ হৈ থাকে বা মানুহে কয় যে এইজনী ছোৱালী এনেকুৱা আছিলে আৰু এইটো মই বিচাৰো আৰু সময়বিলাক সকলোকে দিবলৈ চেষ্টা কৰো এনেদৰে আৰু কামবিলাক চলাই আছো আৰু আচ্ছা ঠিক আছে খুব ধুনীয়া লাগিছে বাৰু তুমি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছা ধৰা গানৰ ক্ষেত্ৰত বিশেষকৈ জড়িত হৈ আছা বা ধৰা তুমি এনজিওৰ ক্ষেত্ৰত এনজিওত কাম কৰা না তোমাৰ নিজা অনুষ্ঠান এইটো
NGO বুলি ক'লে মই এইটোৰ বিষয়ে ক'ব খুজোঁ আৰু NGOটোত আচলতে আমি ৱাৰিয়ৰ্ছ বুলি কয় NGOটো ৱাৰিয়ৰ্ছ বুলি কয় আচলতে ৱাৰিয়ৰ্ছৰ অসমীয়াটো যোদ্ধা আৰু আমাৰ নলবাৰী জিলাৰ মঞ্জু বৈশ্য ডাঙৰীয়া তেখেতে কাম কৰে আৰু তাৰ তলত আমি আঞ্চলিকবিলাক আছোঁ আৰু মই নলবাৰী নগৰ আঞ্চলিক সমিতিৰ সম্পাদিকা হয় আৰু আচলতে ৱাৰিয়ৰ্ছ বুলি ক'লে এটা মানে বহল পৰ্যায়ত ক'বলৈ গ'লে এটা এনেকুৱা NGO যি সকলো মানে ধৰণৰ বস্তুবিলাক সামৰি লয় ধৰক আৰু ধৰক মহিলা সবলীকৰণৰ ওপৰত এই NGOটোৱে কাম কৰি আছে লগতে বিভিন্ন ধৰণৰ আৰ্তজনৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে লগতে বানপানীৰ সময়তে হওক বা বিভিন্ন ধৰণৰ সময়ত আমাৰ মানুহবিলাকে যায় আমি যিমান পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বিশেষকৈ মানে এই NGOটো ধৰ্ষণকাৰীৰ ওপৰত হৈছিলে যে মহিলাসকলৰ যি ধৰ্ষণৰ বৰ্তমান সময়ত আমি এইটো পাই আহিছোঁ আৰু যিমানখিনি এটা অসমত ৰিচেণ্টলি যিটো ঘটনা হৈছিল সেইটোৰ ওপৰত কেনেকুৱা ধৰণে কাম কৰিছে সেইটোৰ ওপৰতো আমাৰ NGOটোৱে বিভিন্ন ধৰণৰ প্ৰতিবাদমূলক কাৰ্যসূচী তাৰপিছত মৌনব্ৰত মানে কেণ্ডেল জ্বলাই এনেদৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু আমি আচলতে কৰিবহে পাৰোঁ ওপৰৰ মানে বিষয়াসকলৰ হাতত থাকে এইবিলাক আৰু তেওঁলোকেও যিমান পাৰে সিমানখিনি চেষ্টা কৰিব লাগে কাৰণ ছোৱালী আৰু বা আমিও এগৰাকী ছোৱালী হয় আৰু ছোৱালীখিনিক মানে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়োজন আৰু আচলতে সেই সময়খিনি আচলতে সকলো ছোৱালীবিলাকৰ এটা ভয় হৈ গৈছিল ভয় হৈ গৈছিল আৰু আমাৰ মানে যদিও বা এনেকুৱাকে কোৱা যায় যে ছোৱালী মানুহখিনি বহুত শক্তিশালী বা নিজৰ ক্ষেত্ৰতো হয় যে এই কোনে একো কৰিব নোৱাৰে নিজে ঠিকে থাকিলে একো নাই কিন্তু এনেকুৱা হয় যে সমাজত ভাল বেয়া দুয়োটা মানুহে থাকে আৰু যদিহে এজনী ছোৱালীক 3জন বা 4জনে নৰৰূপী যিবিলাক ল'ৰা থাকে সেইবিলাকে ধৰে তেতিয়াহ'লে হাজাৰ ছোৱালীজনী ষ্ট্ৰং হ'লেও কিন্তু তাৰ লগত মানে যুদ্ধ কৰিব নোৱাৰিব সেইকাৰণে ওপৰৰ বিষয়াসকলে বা ওপৰৰ চৰকাৰে এইৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু বা NGO বিলাকে ইয়াৰ ওপৰত কাম কৰি আছে তোমালোকেও কাম কৰি গৈ আছা আৰু মই জনাবলৈ পাই সুখী হ'ম যে এইবাৰো আমাৰ অধিৱেশন গ'ল ৰিচেণ্টলি গ'ল আৰু এই কেতিয়া হয় অধিৱেশন 3 তাৰিখ 2, 3, 4 এনেকে হয় আৰু এই অধিৱেশনতো আচলতে আমাৰ নলবাৰী জিলাখনে শ্ৰেষ্ঠ জিলা হিচাপে মানে স্থান পাবলৈকে সক্ষম হৈছে এইটো আচলতে গৌৰৱৰ কথা আমাৰ কাৰণে বাৰু ঠিক আছে তুমি NGOটোৰ লগত খুব ঘনিষ্ঠতা বজাই ৰাখিছা আৰু যিমানখিনি পাৰো সিমানখিনি কৰিবলৈ চেষ্টা কৰিছো কাৰণ মোৰ সমাজখনৰ কাৰণে কাম কৰাৰ আচলতে বহুত হেঁপাহ মানে সৰুৰ পৰা হেঁপাহ আৰু মোৰ এনেকুৱা যে মই যদিও বা ছেক্ৰেটাৰী হয় মোতকে মানে গোটেইখিনিয়ে মানে আমাৰ ডাঙৰ সকলো মানে ডাঙৰ মই গোটেইকেইটাতকে সৰু হ'লেও মানে তেখেতসকলে মানে মোক যিমানখিনি বুজাই মেলি মানে ইমানখিনি কৰিছে আৰু এই চবতে মই তেওঁলোককো ধন্যবাদ জনাইছো আপোনাৰ চেনেলৰ জৰিয়তে আৰু কি আৰু এইখিনি আৰু সমাজখনৰ কাৰণে আৰু ভৱিষ্যতৰ কামবিলাক কৰি যাবলৈ চেষ্টা কৰিম আৰু আচ্ছা ঠিক আছে প্ৰিয়ংকা তুমি যিহেতু খুব ধুনীয়াকৈ এটা সামাজিক যিটো পৰিস্থিতি সেই পৰিস্থিতিৰ লগত NGOটোৰ জৰিয়তে বা ধৰা তোমাৰ যিখিনি প্ৰতিভা আছে সেইখিনিৰ জৰিয়তে খুব ধুনীয়াকৈ আগবাঢ়ি গৈ আছা বা তুমি সমাজৰ বাবে কিবা এটা কৰিব বিচাৰিছা কিন্তু তাৰ লগতে তুমি এটা সাংস্কৃতিক দিশতো গতি কৰিছা আৰু বা ধৰা তুমি নৃত্যই হওক বা গানতেই হওক তোমাৰ খুব ৰাপ দেখা গৈছে বা লাভ পোৱা যায় আৰু গতিকে তুমি এই ক্ষেত্ৰত কেনেকৈ ধৰা আগবাঢ়ি আহিছা আৰু হয় আচলতে এইখিনি কথা সোধাৰ বাবে ধন্যবাদ জনাইছো পোনপ্ৰথমে মানে এনেকুৱা আছিলে যে যিখিনি সময়ত আমি আচলতে শিকিব লাগিছিল সেইখিনি সময়ত হয়তো মানে মোৰ শিকা নহ'ল আৰু মই এনেকুৱা আচলতে কেতিয়াৰ পৰা শিকিছা মই বহুত সৰু কালিৰ পৰা শিকিছো ধৰক খুব কম বয়সত আচলতে মোৰ বহুত হেঁপাহ মানে যিকোনো ধৰণৰ বস্তুবিলাক ধৰক গানবিলাক মোক যদি মোৰ এনেকুৱা এখন গানৰ স্কুল আছিল আমাৰ ওচৰতে আৰু গানৰ স্কুল এখনত মানে সেই সময়ত মানে গানৰ স্কুলখনত মানে বহুত পইচা লাগে আৰু সেনেকুৱা মানে মই এনেকুৱা হয় যদিও মানে পইচাটো আছিল যদিও মানে এনেকুৱা থাকে কেতিয়াবা কিছুমান অসুবিধা থাকে ন ঘৰুৱা কিছুমান অসুবিধা থাকে আৰু তাৰ কাৰণে আচলতে মই সেইখিনি সময়ত মানে ল'ব পৰা নাছিলো আৰু পিছৰ পৰ্যায়ত আচলতে মই সেইখন বিদ্যালয়তে শিকিছো কিন্তু মোৰ আধৰুৱা হৈ গৈছে গানৰ শিক্ষাটো
লগতে যিমানখিনি পাৰো কিন্তু মই সিমানখিনি চেষ্টা কৰো নিজে গানবিলাক গাই নিজে মানে নিজক সদায় ডেভেলপ কৰিবলৈ চেষ্টা কৰিছো আৰু মই জনাবলৈ পাওঁ সুখী হ'ম যে আৰু মই এনেকে বিভিন্ন মানে প্ৰতিযোগিতাত মই সফল হৈছো লগতে স্কুল পৰ্যায়তো মই শ্ৰেষ্ঠ মানে বেষ্ট ছিংগাৰ হ'বলৈকে পাইছিলো আৰু অনাগত দিনবিলাকতো এনেদৰে সৰু সুৰাকে মানে প্ৰতিযোগিতাবিলাক অংশগ্ৰহণ কৰিছো লগতে প্ৰাইজো পাবলৈ সক্ষম হৈছো আচলতে মোৰ গুৰু বুলি ক'ব লাগিলে গোটেইখিনি গুৰু বুলি ক'ব লাগিলে আচলতে মানে এনেকুৱা নাই যে মই বহুত ডাঙৰ মানে মানুহৰ তাতে শিকিছো এনেকুৱা নহয় মানে এনেদৰে সৰু সুৰাকে শিকি বা সমাগত সংগীত বিলাকত বেছিভাগ অংশগ্ৰহণ কৰো আৰু আমি সমাগত সংগীত বিলাক কৰো এনেদৰে বহুত মানে কথাবিলাক আমি শিকিব পাৰিছো এনেদৰে আগবাঢ়ি গৈ আছো আৰু ডান্সৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাতে এনেকে মানে শিকোৱা সেনেকুৱা নাছিল আৰু কোনোবা নিজে শিকিছো আৰু এজন খুৰা আছিলে আৰু এতিয়াহে আচলতে ডান্স হওক বা নাচৰ ক্ষেত্ৰতে হওক বা গানৰ ক্ষেত্ৰতে হওক বহুতখিনি আগবাঢ়িছে কিন্তু আমি যিখিনি সময়ত আছিলো সেইখিনি সময়ত আচলতে সমাজৰ পৰা আমি হয় শুনিব পাৰিছিলো আৰু এনেকুৱা আছিলে যে নাচিব গলে এনেকুৱাকে কয় এই নাচি পেলাই কিনো কৰিব আৰু সেনেকুৱা মানে ঘূৰি থকা বুলি কয় নাচি কি কৰিব গান গাই পেলাই কি কৰিব তাতকে ভালকে পঢ়িব লাগে সেনেকুৱা আৰু মাহঁতকো এনেকে মানে কৈছিলে আৰু যি আচলতে যে এনেকুৱাকে এটা ফিউচাৰ বনাব পাৰি সেইখিনি সময়ত মানে সেনেকুৱা নাছিলে আৰু গান গালে এতিয়াহে মানে এনেকুৱা বা ভাল হৈছে তাৰমানে এনেকুৱাকে গান অলপ হলেও চেঞ্জ হৈছে মানে অলপ হলেও যিখিনিয়ে মানে বেয়া পায় এতিয়াও বেয়া পায় বাৰু কিন্তু যিখিনিয়ে মানে ভাল পায় এতিয়াও এটলিষ্ট মানে কয় যে হয় মানে তাই কিবা এটা কৰিছে বা কিবা ভাল পাৰফৰ্মেঞ্চ কৰিছে বা ভাল হেৰি কৰিছে এনেকুৱা ধৰণৰ আৰু নৃত্যও এনেদৰে শিকিছিলো আৰু গ্ৰুপ বিলাকত গৈছিলো আগতে এনেদৰে নৃত্যটোত মানে আগ্ৰহী আছিলো আৰু এনেকে কৰি আহিছো আৰু ঠিক আছে তুমি তৰ্কও কৰা তৰ্ক প্ৰতিযোগিতা কৰা বা বক্তৃতাটো ভাগ লোৱা আচলতে এইবিলাক কৰাৰ ক্ষেত্ৰত নিজৰ মাজত কিবা এটা সাহস লাগে প্ৰেৰণা লাগে এইবিলাক ক'ৰ পৰা আনিছে আচলতে মই যিহেতু হাই ছেকেণ্ডাৰীৰ পৰা মই MNC কলেজত পঢ়িছিলো আচলতে আজি মই এইখিনি কথাৰ মাজতে মানে মই এগৰাকী মেমৰ নাম ল'ব লাগিব সেইগৰাকী মেম হৈছে আমাৰ বন্তি হাজৰিকা মেম আৰু আচলতে মেমৰ মানে অনুপ্ৰেৰণাত মই আচলতে তৰ্ক আৰু বক্তৃতাটো ভালদৰে মানে শিকিব পাৰিছো মানে মই পিছৰ পৰ্যায়ত আৰু মই বিভিন্ন ধৰণৰ মানুহ লগ পালো আৰু এতিয়া কিন্তু প্ৰথম অৱস্থাত মানে মেমে এনেদৰে মানে তৰ্ক এনেকে কৰিবা আৰু মেমৰ সেই মানে মুখৰ মানে প্ৰতিচ্ছবিটো বা কেনেকে তৰ্ক কৰে বা তৰ্ক কৰাত কিছুমান নিয়ম থাকে মানে কিছুমান সুৰ থাকে যে এনেকে ডাইৰেক্ট তুমি এই শাৰী বাক্য এনেকে কবা আৰু যোনখিনি বাক্যত তুমি স্পষ্টীকৰণটো দিব লাগিব তাতে তোমাৰ অলপমান স্বৰটো উচ্চ হ'ব লাগিব এনেকুৱা বিভিন্ন ধৰণৰ বস্তুবিলাক মোক বন্তি মেমে শিকাইছে আৰু এনেকুৱা আছিলে যে আমি ইউথ ফেষ্টিভেলত গৈছিলো আৰু মই তাতে দুবাৰকে প্ৰাইজ পাবলৈ সক্ষম হৈছো বাৰু আৰু তৰ্কটো আমি নলবাৰী MNC কলেজৰ পৰা বিভিন্ন অনুষ্ঠানত ভাগ লৈছো আমি MNC কলেজত পাবলৈ সক্ষম হৈছো লগতে আমি যোনটো আন্তঃ মহাবিদ্যালয়ৰ যিটো তাত ময়ো মানে প্ৰাইজ পাবলৈ সক্ষম হৈছিলো আৰু গুৱাহাটী ইউনিভাৰ্চিটিত যাবলৈ সক্ষম হৈছিলো আৰু আচলতে মোৰ সৌভাগ্য বুলিয়ে ক'ম যে আমাৰ দীপক শৰ্মাদেৱ আচলতে তেখেতৰ ওচৰত মই মানে বক্তৃতা প্ৰদৰ্শন কৰিব পাৰিছিলো আৰু তেখেতে মোক আচলতে মাতি কিবা কিবি মোক বুজাই দিছিল মই আচলতে সেইটো মানে বহুত সৌভাগ্য বুলি ভাবো মই আৰু যে তেখেতক আমি মানে তেখেতৰ কথা আমি ৰাতিপুৱা উঠিয়ে শুনো ন মানে তেওঁৰ পৰা কিবা এটা আমি মানে প্ৰেৰণা পাওঁ আৰু সেইকাৰণে সকলোৱে শুনে তেখেতৰ কথা আৰু তেখেতৰ আগত মানে এনেদৰে মই বক্তৃতা ৰাখিব পাৰিছো সেইখিনি আচলতে মোৰ জীৱনৰ সাৰ্থকতা বুলি কম আৰু এনেকুৱা ঠিক আছে তুমি এতিয়া ধৰা তুমি তৰ্ক কৰিলে কিবা টপিক লৈ কৰা নে কেনেকুৱাকে কৰা
তৰ্কত টপিক থাকে আৰু সেই টপিকটোৰ ওপৰত দুটা মানে থাকে, এটা হৈছে সপক্ষে যুক্তি আগবঢ়াব লাগে আৰু এটা হৈছে বিপক্ষে যুক্তি আগবঢ়াব লাগে। আৰু তাতে ধৰক মানে পইণ্ট বিলাক আৰু তৰ্কত বিশেষকে এটা বেছি জৰুৰী বস্তু হৈছে আমাৰ ডাটা বিলাক কালেক্ট কৰা। যিমানখিনি ডাটা আমি দিব পাৰো সিমানখিনিয়ে মানে আমাৰ তৰ্কটো মজবুত হ'ব। আৰু প্ৰথমতে তৰ্ক কৰিব লাগিলে নিজৰ কনফিডেন্স লাগিব আৰু সাহস লাগিব, আৰু লগতে মানুহৰ মাজত কথা কোৱা বা সেইটো লাগিব। তাৰ পাছত মানে তৰ্ক কৰিবৰ কাৰণে হেৰি হ'ব। আৰু বিভিন্ন ধৰণে আৰু শিকিব লগা আছে। বক্তৃতাটো সেনেকুৱা, বক্তৃতা এটা দিব লাগিলে যিকোনো এটা বস্তু আমি সেই বস্তুটোৰ বিষয়ে আমি নলেজটো আগতে লৈ ল'ব লাগিব, আৰু তাৰ পাছত মানে আমি সেই ধৰা এতিয়া বক্তৃতাটোৰ কথা কওঁ, ধৰা যিকোনো এটা টপিক লৈ পেলাই বক্তৃতা এটা দিব পাৰে। মানে এইটো কেনেকুৱা হয়, বক্তৃতাটো মানে এনেকুৱা হয় মানে জনেলতে হওক বা ফেষ্টিভেলতে হওক মানে কম সময়ৰ ভিতৰত দি দিয়ে। মানে আপুনি গম নাপায় যে এইটোৰ ওপৰত আপুনি মানে ক'ব লাগিব, বহুত দিন আগতে দি নিদিয়ে, মানে খুব কম সময়ৰ ভিতৰত দি দিয়ে। আৰু সেই মানে সেইটোৰ ওপৰত প্ৰিপাৰেচন কৰিব টাইম পোৱা নাই না ডাইৰেক্ট দি দিয়ে? অলপ সময় টাইম দিয়ে বাৰু, কেইঘণ্টামান টাইম দিয়ে, কিন্তু সেই বস্তুখিনিৰ ওপৰতে মানে বিশেষকে মানে কোৱাৰ ধৰণটো জানিব লাগিব বা কোৱাৰ যোনটো ষ্টাইল বা নিজৰ যোনটো কনফিডেন্স সেইটো থাকিব লাগিব আচলতে বক্তৃতাত। মানে ভয় খোৱা অলপ সেই বস্তুটো থাকিলে আচলতে অকমান প্ৰব্লেম হয়, যিকোনো প্ৰতিযোগিতাতে প্ৰব্লেম হয়। মনৰ পৰা আঁতৰাব লাগিব, ভয়টো মনৰ পৰা আঁতৰাব লাগিব, সাহসখিনি লাগিব। আৰু ফাৰ্ষ্ট যেতিয়া বক্তৃতা দিছিলে কেনেকুৱা ফিলিংছটো কেনেকুৱা আছে? আচলতে বক্তৃতাটো মই তাৰমানে স্কুল পৰ্যায়ৰ পৰা আচলতে মই স্কুলত মানে জিয়াছ আছিলো সেনেকে, মানে সেই সাহসটো ভগৱানে নাজানো কেনেকে দিছে বাৰু, ভগৱানে আগৰ পৰাই দিছে। আৰু সকলোৰে মানে কয় নহয় যে সকলোৰে সকলো বস্তু নাথাকে, আচলতে আপুনি জনা বস্তু এটা মই নাজনা বস্তু এটা মই খুব ভালকেও জানিব পাৰো, বা মই একো নজনা বস্তুটো আপুনি ভালকে জানিব পাৰে সেনেকুৱা। সেইকাৰণে মানে মই ভাবো যে সেইখিনি মোক ভগৱানে দিয়া দান। আৰু মই সৰু কালৰ পৰাই মানে এনেদৰে মানে স্কুল কলেজ বিলাকতে হওক বা কথাবিলাক কৈছিলো, বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছিলো, এতিয়াও বাৰু বিভিন্ন অনুষ্ঠানৰ লগত থাকো, এনেদৰে জড়িত হৈছিলো। আৰু ইয়াৰ পৰাই মানে মোৰ মানে অভ্যাস হৈ গৈছে আৰু এনেকে। আচ্ছা, ঠিক আছে। বক্তৃতাৰ কথা খুব বা ধৰা তৰ্কৰ কথা জানিলো। তোমাৰ এই ক্ষেত্ৰত এটা খুব বৰ ধৰা ৰাপ এটা আছে, এতিয়াও আছে। বাৰু এতিয়া মই এটা ধৰা তোমাক টপিক এটা ধৰা দিলে তুমি সেই ওপৰত কিবা অলপ ক'ব পাৰিবানে? নিশ্চয়। কি টপিক দিম? টপিক তুমি নিজে এটা কিবা টপিক ভাবি লোৱাচোন, কি ক'বা? কিহৰ ওপৰত ক'বা? মানে মই থুলমূলকে বাৰু কৈ দিছো। বক্তৃতা ধৰক মানে বক্তৃতা বুলি ক'লে ওপৰৰ পৰ্যায়ত আচলতে বক্তৃতা বুলি কয়, ধৰক আমাৰ যিটো জনেল, তাৰপিছত ইউথ ফেষ্টিভেল সেনেকুৱা ধৰণৰ। আৰু তাৰে তলত আছে আচলতে আকস্মিক বক্তৃতা বুলিও কোৱা হয়, আৰু আমাৰ স্কুল কলেজ এইবিলাকতো হয়। আৰু বিশেষকে আজিকালি এইটো বস্তু বেছিকে প্ৰচলিত হৈছে, আৰু এইটো আমাক লাগতিয়াল বস্তু আচলতে। আকস্মিক বক্তৃতাত হঠাৎ তাৰমানে টপিক এটা কৈ দিয়ে, হঠাৎ এটা টপিক কৈ দিয়া হয়, আৰু সেই টপিকটো আচলতে কৈ দিয়া নহয়, মানে লিখি দিয়া হয়। আৰু বক্তৃতাটোত মানে এটা টপিক বাৰু কৈ দিয়া হয়, আৰু সেই টপিকটোৰ ওপৰতে আমি ক'ব লাগে। সেনেকুৱা হয়। তাৰে মানে প্ৰথমটো চিলেক্ট কৰিব লাগে, প্ৰথমটো যদি নোৱাৰে তেতিয়া দ্বিতীয়টো চিলেক্ট কৰিব লাগে, আৰু দ্বিতীয়টো যদি নোৱাৰে তেতিয়াহ'লে চান্স নাই আৰু এনেকুৱা। আৰু আচলতে সেই বক্তৃতাই হওক বা আকস্মিক বক্তৃতাই হওক, এইবিলাক দিয়াৰ আগতে নিজৰ কনফিডেন্সটো লাগিব। প্ৰথমতে নিজক প্ৰিপাৰেচন কৰাৰ মূলত হৈছে যে প্ৰথমতে আমি কি কৰিব লাগিব, নিজে সেই বস্তুটোৰ বিষয়ে জানিব লাগিব। আচলতে যিকোনো প্ৰতিযোগিতাতে আমি নজনাকৈ এটা বস্তু মানে উত্থাপন কৰাটো ভুল, আৰু ভুলকে উত্থাপন কৰাটো সকলোতে মানে প্ৰিপাৰেচনটো লাগিব। আৰু যদি আমি এটা আকস্মিক বক্তৃতাই দিব যাওঁ, প্ৰথমতে আমি নমস্কাৰ দি পেলাই সন্মুখত বহি থকা বিচাৰকসকলক সম্বোধন কৰিব লাগিব। যদি দুজন বিচাৰক থাকে তেতিয়াহ'লে বিচাৰক জয় বুলিও ক'ব পাৰে, আৰু বিভিন্ন ধৰণে সম্ভাষণটো জনাব লাগিব। জনোৱাৰ পাছত আচলতে যদিহে যি পৰ্যায়ত থাকে, ধৰক যদি ৰাজহুৱা পৰ্যায়ত থাকে সমূহ ৰাইজ, বা যদি স্কুল এখনত থাকে তেতিয়াহ'লে স্কুলৰ মানে যিখিনি ষ্টুডেণ্টে হওক বা সম্ভাষণ এটা জনাব লাগে।
আৰু সেই মূল টপিকটো আজি মানে আকস্মিক বক্তৃতাত মোৰ ভাগ্যত পৰা বিষয়বস্তুটো হৈছে এনেকে ক'লে তাৰপিছত বস্তুখিনি আচলতে যিমানখিনি পাৰে আচলতে পইণ্ট ৱাইজ বস্তুবিলাক ক'ব লাগে তৰ্কতে হওক বা বক্তৃতাতে হওক যিমানখিনি পাৰি সিমানখিনি মানে পইণ্ট বা নোটছ লৈ পেলাই মানে ধৰক কিবা এটা মানে কেনেকুৱা আজি আমাৰ মানে ইমানখিনি আমাৰ যে টপিক এটাৰ ওপৰত ক'লো সেই টপিকখিনিত মানে বৰ্তমান সময়ত কেনেকুৱা হৈ আছে বৰ্তমান পৰিস্থিতি এইটো কেনেকুৱা হৈ আছে মানে পৰিস্থিতিটোৰ ওপৰত মেটাৰ কৰি এটা হ'লেও লাইন মানে বনাব লাগে আৰু শেষত নমস্কাৰ দি পেলাই আৰু যিখিনি ধুনীয়াকে সমাপ্ত কৰিলে হ'ল আৰু এনেকুৱা সেয়ে আৰু হয় হয় সেয়ে মোৰো শিকিবলগীয়া বহুত আছে আৰু নিশ্চয় নিশ্চয় সেইটো মই সদায় চেষ্টা কৰো যিমানখিনি পাৰো মোৰ স্কুলখনতো মানে যিমানখিনি ষ্টুডেণ্ট থাকে আচলতে মই গোটেইখিনিকে মানে যিকোনো ধৰণৰ বস্তুবিলাক শিকাব চেষ্টা কৰো আৰু সেইকাৰণে মোক ক্লাছ বিলাকো দিয়ে মোৰ এই ক্ষেত্ৰত এটা কথা মনত পৰিল ধৰা তুমি এইবিলাক কাম কৰি আছা এইবিলাক কাম কৰোতে ধৰা মানুহৰ বিভিন্ন শত্ৰু থাকে তোমাৰো আছে নিশ্চয় এইটো আৰু সকলোৱে থাকেই তোমাৰ ফেভৰেট শত্ৰু কোন নাই আচলতে মানে কি মানুহে কয় ন যে যদি তোমাক মানে কোনোবা মানে হেৰি জ্ঞান কৰিছে তেতিয়াহ'লে এনেকুৱা হয় যে তুমি হ'লে মানে 1% হ'লে আপুনি কি হৈছে সফল হৈছে আৰু এনেকুৱা মই সেইটো বুলিয়ে ভাবো আচলতে মানুহৰ সফলতাৰ পাছত থাকিবই ভাল মানুহো থাকিব বেয়া মানুহো থাকিব আপোনাক ভাল বুলি কয় পিছত বেয়া পোৱা মানুহ থাকিব মানে আগতে এনেকে সেই প্ৰিয়ংকা বা তই এনেকুৱা পিছত মানে এই কি কাম আছে আৰু তাই ঘূৰি ফুৰি অমুক তুমি সেনেকুৱা মানুহবিলাক থাকে আচ্ছা আপোনাকো মানে আগত ভালকে কিছুমানে ক'ব কিন্তু সেই মানুহকেইজনে কেতিয়াবা মানে এনেকুৱা হয় পিছতো মানে সেই বেয়াটো ক'ব কিন্তু আমি সেইবিলাকৰ কথা শুনি পেলাই আমাৰ নিজৰ এইবিলাক কথা কোৱাৰ পিছত কেতিয়াবা নিজকে ধৰা সৰু লাগিছে বা ডিপ্ৰেছনত গৈছা নেকি ডিপ্ৰেছনত মানে কেনেকুৱা কিছুমান চিটুৱেশ্যন আহে সেই চিটুৱেশ্যন বিলাক আহিলেও মানে মোৰ এনেকুৱা হয় আচলতে মই জীৱনটো সঁচাকে মানে ক'ব লাগিব আপোনাৰ মানে বহুত কিছুমান ভাল মানুহ আচলতে লগ পাইছো আৰু যিয়ে আচলতে মোক উৎসাহ দিয়ে আৰু মই এইখিনি ভাবো যে মই এইখিনি বয়সত মই বহুত সফল সেইখিনি মই ভাবো আৰু হয়তো মোৰ এটা কথাই কওঁ মোৰ বেকগ্ৰাউণ্ডত মোৰ মা দেউতাই হওক বা মোৰ পৰিয়ালতে হওক বেকগ্ৰাউণ্ডত এনেকুৱা মানে আৰু মানে কি মোৰ দেউতা নাথাকে ইয়াতে মোৰ দেউতা গুৱাহাটীত থাকে সৰুৰ পৰাই থাকে মানে মই জন্মৰ পৰা মা দেউতাক পোৱা নাই কিন্তু আজি যদি মই বেয়া হ'ব খুজিলো হয় বহুত বেয়া হ'ব পাৰিলো হয় কিন্তু মানে মোৰ দেউতাই মোক এনেকে কয় যে তই ৰাতি 12টাতো ঘূৰ 2টা বজাতো বাহিৰত ঘূৰ কিন্তু কি উদ্দেশ্যত ঘূৰিছা সেইটো তই জানো মানে সেনেকুৱা আৰু সদায় মানে ছোৱালী মানুহ হলে সদায় নিজক মানে ছেভ কৰি পেলাই সমাজত কিন্তু এটা বস্তু সকলোকে মানে সকলো শত্ৰুৱে হওক বা যিকোনো মানুহেই হওক মানে সদায় যদি নিজৰ চৰিত্ৰটো ভালে থাকে তেতিয়াহ'লে ছোৱালীয়ে হওক বা ল'ৰাই হওক কোনো আঙুলিয়াব নোৱাৰে হয়তো আপোনাক মানে শত্ৰুৱে এনে ক'ব পাৰে কিন্তু সেইটো শত্ৰুটো পিছতো আপোনাৰ ভাল গুণে গাব লাগিব মানে সেইকাৰণে মানুহৰ মেইন যিটো কথা সেইটো চৰিত্ৰটো আচলতে মেইন বস্তু মানুহৰ আচলতে এজন মানুহৰ যদি বহুত শিক্ষাও থাকে তথাপিও যদি বেলেগক ধৰা কেটা জিঙাৰ কৰি থাকে বা চব কথাতে ভুল উলিয়াই থাকে সেইটো মানে চৰিত্ৰটো তাতেই বেয়া হয় আৰু সেইটোৰ ওপৰত মই বিশেষকে গুৰুত্ব দিওঁ আৰু মোৰ তলত ভণ্টি আছে মই যদি আজি বেয়া হওঁ তাইও সেই প্ৰভাৱ আচলতে তোমাৰ মতে ধৰা কোনোবাই ধৰা বেয়াকৈ এটা শব্দ ক'লে সেই শব্দটো বেয়া হলে ধৰা চৰিত্ৰটো দোষ হ'ব পাৰে নাই শব্দটো বেয়া আৰু আচলতে কেনেকুৱা কিছুমান মানুহ থাকে যিয়ে ডাঙৰকে কথা কয় আচলতে সেইবিলাক মানুহ বা অলপ সৰু কথাতে যে কান্দি দিয়ে আচলতে সেইবিলাক মানুহৰ অন্তৰবিলাক সঁচাকে বহুত চাফা হয় তাৰমানে মানে এনেকুৱা হয় যে মোৰ বিশেষকে এনেকুৱা হয় কিছুমান বস্তুত মই কিছুমান চিটুৱেশ্যনত আচলতে ভুগো কেতিয়াবা বা সকলোৱে ভুগে বাৰু মানে এনেকুৱা হয় মই মানে এনেকুৱা লাগে যে মোক এনেকুৱা কথাটো কিয় ক'লে মইতো এনেকুৱা নহয় মানে সেনেকুৱা মানে আপোনাৰ এটা বস্তুৱে মোক কমি আছে হয়তো মোৰ মানে চকু পানীটো মানে বহুত জলদি ওলাই যায় যিকোনো কথাতে মানে চকু পানী আগে ওলাই যায় তাৰমানে এনেকুৱা আৰু আচলতে মই যথেষ্ট আবেগিক সেইকাৰণে আচলতে সেই বস্তুটোৰ মানে সুসূত্ৰলে মানে মানুহে অলপমান সেই কৰিব চেষ্টা কৰে কিন্তু মই পুৰা ফিট আছো আৰু মই সেইখিনি মানে মেনেজ কৰিব চেষ্টা কৰো আৰু সেয়ে
আচলতে ছোৱালীবিলাকে সোনকালে কান্দে আৰু কান্দে, কান্দে। বহুত কথাতে কান্দে। কান্দে সৰু সৰু কথাবিলাকত আচলতে কান্দা যায়, কাৰণ যিবিলাক ছোৱালী আচলতে কষ্ট কৰি পেলাই হেৰি কৰে মানে সেই জাগাটোত পায়, আচলতে কিছুমানে কষ্ট নকৰাকৈ পায় আৰু কিছুমানে কষ্ট কৰি পায়। যিখিনি মানুহে আচলতে কষ্ট কৰি পায় সেই জাগাটো বা সেই মৰ্যাদাখিনি, সেই কষ্ট কৰি পোৱা মৰ্যাদাখিনিৰ মানে খুব তাৰমানে গুৰুত্বটো বহুত বেছি, গুৰুত্ব বহুত আৰু সযতনে ৰাখিব বিচাৰে। সেইটো হয়। কিন্তু কিছুমান এনেকুৱাও আছে ধৰা আৰু কিছুমান মানুহ এনেকুৱাও আছে ধৰা বেলেগক বেয়া বুলি কৈ ভাল পাই থাকে, ভাল পায় ধৰা বেলেগক নিজৰ ভুলটো বেলেগক ধৰা গালি পাৰিলে সেইটো নিজৰ ভুলটো লুকুৱাই দিলে, এনেকুৱা মানুহ আছে। সেইটো আচলতে নাপায়, কাৰণ কেনেকুৱা, আজি যদি মই আপোনাক কিবা এটা ভুল ধৰিলো ন, আজি যদি সেই ভুলটো মই দ্বিতীয় দিন নিজে কৰো, তেতিয়াহ'লে আচলতে মই ভাবো মই নিজে লজ্জিত হ'ম আৰু সেনেকুৱা। সেইকাৰণে মানুহক যিমানখিনি পাৰে মানে চাইলেণ্ট হোৱাটো বেছি ভাল আৰু সেয়াই আৰু মানুহৰ বিশেষকে মনটো শুদ্ধ হ'ব লাগে। তেতিয়া মানুহে যে কয় তই ইমানখিনি হ'ল কেনেকে হ'ল, মানে আচলতে মানুহৰ সফলতাৰ মূল আৰু বস্তুখিনি হৈছে নিজৰ মনটো। আৰু যদি আপোনাৰ নিজৰ মনটো ভালে থাকে আৰু আপুনি যদি সকলোকে ভাল বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ সকলো ভাল থাকে আৰু সেনেকুৱা আৰু সেইটোৱে কথা আৰু সকলোৱে ধৰা আজিকালি বহুত কিবা কিবি হৈ থাকে আৰু বাৰু ঠিক আছে, সেই ক্ষেত্ৰত বহুত কথা আলোচনা কৰিলো, যিহেতু বহু দূৰ আগবাঢ়ি আহিলো। এতিয়া মই লাষ্ট তোমাক আৰু এটা কথা সুধিব বিচাৰিছো, ধৰা সকলোতকৈ ডাঙৰ কথা হৈছে লাইফৰ ষ্ট্ৰাগল। মানুহ এজনে যিকোনো কাম নকৰক কিয় লাইফত ষ্ট্ৰাগল কৰিবই লাগিব। এজন সফল ব্যক্তি হ'ব লাগিলে তেওঁৰ ষ্ট্ৰাগল বহু ক্ষেত্ৰতে মেটাৰ কৰে, বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়, বহুত যুদ্ধ কৰিবলগীয়া হয় কিবা এটা বস্তু পাবৰ কাৰণে। যিকোনো ক্ষেত্ৰতে, হয়তো আমি চাকৰিৰ ক্ষেত্ৰতো হ'ব পাৰে বা ধৰা ব্যৱসায়িক ক্ষেত্ৰত হ'ব পাৰে, যিকোনো এটা অনুষ্ঠান চলোৱাৰ ক্ষেত্ৰত হ'ব পাৰে, যিকোনো পৰ্যায়ত ষ্ট্ৰাগল বহুত বেছি হ'ব বা এজন মানুহৰ সফলতাৰ আঁৰত বহুত ষ্ট্ৰাগল লুকাই থাকে। তোমাৰ ক্ষেত্ৰত কেনেকুৱা হৈছিল? আচলতে মোৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় বাৰু। মই সৰুৰ পৰাই মানে বহুত ষ্ট্ৰাগল কৰিছো। আচলতে মই অলপ আগতে ক'লোৱে যে মোৰ দেউতা ইয়াতে নাথাকে। আচলতে মই এতিয়া মিটিং বিলাকত গ'লে আচলতে কওঁ যে মোৰ মাৰ কথা কওঁ। আচলতে আজিকালি মাক বিলাক অলপমান বেলেগ, কিন্তু আগৰ মাক বিলাক বহুত সহজ সৰল আছিল আৰু সেই সহজ সৰলৰ মাজত আচলতে কিবা নহয় কিবা এটা মানে শিকিব লগা থাকে আৰু মোৰ মাৰ পৰা আচলতে শিকিব লগা বহুত আছে। মায়ে মোক এটা কথাই শিকাইছিল যে কাকো হিংসা নকৰিবি, নিজে যিমানখিনি পাৰ, নিজে যিমানখিনি সফল হ'ব খোজ। আৰু মোৰ মা এনেকুৱাও নহয় যে তই ক'ৰবাত গৈছে এনিটাইম ফোন কৰি থাকো, আচলতে সেনেকুৱা নহয়। কাৰণ মোক আচলতে মই সেইখিনি বিশ্বাস মাহঁতক দিব পাৰিছো আৰু সেইকাৰণে হয়তো মোকো সেইখিনি বিশ্বাস কৰে আৰু সেই বস্তুটো মোক শিকাইছে। তাৰমানে আচলতে আজিকালি এনেকুৱা হয় কম্পিটিশ্যনৰ যুগ হয় আৰু সকলোৱে তাৰমানে কম্পিটিশ্যনৰ পিছত দৌৰে। আচলতে সেনেকুৱা নহয়, যিখিনি যাৰ ক্ৰেডিট সেইখিনিহে পাব, হয় নে নহয়? আৰু সেইকাৰণে যিমানখিনি পাৰে নিজে কষ্ট কৰিব লাগে, সকলো ল'ৰা ছোৱালীয়ে হওক। আৰু ছোৱালীৰ ক্ষেত্ৰত আচলতে এই ষ্ট্ৰাগলটো বিশেষকে বহুত বেছি। আৰু আচলতে মানে আমি যেতিয়া ওলাই গৈছিলো আচলতে দেৰি হলে মানে কেনেকুৱা হয়, এতিয়া মই যিহেতু ডাঙৰ ছোৱালী ঘৰত, মানে মই বজাৰ সমাৰৰ পৰা আদি কৰি সকলোখিনিয়ে কৰিব লাগে, কাৰণ কোনে কৰি দিব এনেকুৱা। তাৰে এনেকুৱা মানুহৰ পৰা শুনা যায় যে কেতিয়াবা শুনা যায় যে ইমান ৰাতি ঘূৰিব গৈছে। আচলতে কিছুমানে হয়তো ভাবে যে ৰাতি ঘূৰিব গৈছে ছোৱালীজনী বেয়াই, কিন্তু যিখিনি মানুহে জানে বাৰু সেইখিনিয়ে সদায় একচেপ্ট কৰিবই আৰু জানিবই আৰু সেনেকুৱা ভাবি লয় চাগে, মোৰ মনত বাৰু হয়। আৰু কেতিয়াবা কিছুমান বদনাম দিবলৈকে মানে কি কৰে, ছোৱালী মানুহ সেইকাৰণে মানে তাই মানে সফল হৈছে, তাক কিবা এটা পিছফালে লগাই দিও, এনেকুৱা মানে মই বুলি নহয়, প্ৰত্যেকটা ছোৱালীৰ ক্ষেত্ৰত এই বস্তুটো হয়। আচলতে এইবিলাক কৰিব নাপায়, কাৰণ ছোৱালী এজনী মানে সৰুৰ পৰা ডাঙৰলৈকে, আনকি একদম মৃত্যুৰ সময়লৈকে বহুত ষ্ট্ৰাগল কৰিব লাগে। নিজৰ ঘৰখনৰ লগতে নিজৰ বিয়া হোৱাৰ পিছত নিজৰ মানে শহুৰ শাহুৰ ঘৰখনত যিমানখিনি ষ্ট্ৰাগল কৰিব লাগে। সেইকাৰণে মই মানে সকলোকে কওঁ যে ছোৱালী মানুহক আচলতে অলপ হলে সন্মান কৰিব লাগে। আৰু ভৱিষ্যতে এনেকুৱা মানে কিছুমানে বিচাৰে ন যে আমি যিহেতু অলপমান সেনেকুৱা আৰু ছোৱালী মানুহ বিয়াৰ প্ৰস্তাৱ বিলাক আহি থাকে বা বিয়াৰ কথাবিলাক আহি থাকে, বিশেষকে মানুহ বিলাকে চাই যে কি চাকৰি কৰে, ল'ৰাজনে কি কৰে, কি বিজনেছ কৰে, কিমান টকা আছে,
ঘৰটো এনেকুৱা সেইটো চাই আচলতে মই এটা কথাই কওঁ মানে ভৱিষ্যতে যিখন ঘৰতে যাওঁ বা যি হওক আচলতে সৰুৰ পৰা মই বহুত ষ্ট্ৰাগল কৰিছো অকলে ষ্ট্ৰাগল কৰিছো আৰু মই বেয়া হ'ব খুজিলে বহুত বেয়া হ'ব পাৰিলো আৰু যিমানখিনি পাৰো নিজে সদায় বেলেগকো শিকাব চেষ্টা কৰিছো নিজৰ ঘৰখনকো শিকাই দিব চেষ্টা কৰিছো আৰু নিজেও আগবাঢ়িব চেষ্টা কৰিছো মানে মোক বেলেগ একো নালাগে কিন্তু মাত্ৰ এইখিনিয়ে লাগে যে মই ইমানখিনি যে দিনৰ পৰা আজিলৈকে এইখিনি সন্মান যে মানে যদি আনিছো বা এইখিনি যে মানুহৰ মাজত পৰিচয় হৈছো যাতে এই বস্তুখিনি যাতে সদায় অব্যাহতি থাকে কিছুমানে আচলতে বিয়াৰ পাছত এইবিলাক চেঞ্জ হৈ যায় বা এই ঘূৰিব গৈছে ফুৰিব গৈছে সেইটো পৰিস্থিতিয়ে কৰে আচলতে এইটোৱে কিন্তু সদায় চাপৰ্টিভ হ'ব লাগে মানুহবিলাক আৰু তাই এইখিনি যোনে আচলতে যি লাইনতে ভাল পায় সেই লাইনত আচলতে সকলোৱে মানে একচেপ্ট কৰি ল'ব লাগে মই ভাবো আৰু এনেকুৱা মানে সেইখিনিয়ে বিচাৰো মানে মোক বেলেগ একো নালাগে কিন্তু মানে এইখিনি যিখিনি ষ্ট্ৰাগল বা যিখিনি সন্মান যাতে ভৱিষ্যতেও মানে অটুট ৰাখিব পাৰো যিখিনি ভাল পোৱা কামখিনি আৰু এইটোৱে নিশ্চয় পাৰিবা বাৰু লাষ্ট এটা কথা ধৰা সেই আৰু ধৰা তুমি ঘৰৰ একমাত্ৰ ছোৱালী মোৰ ভণ্টি আছে বাৰু মই ডাঙৰ ছোৱালী ল'ৰা নাই তোমালোকৰ ল'ৰা নাই তুমি ল'ৰা হিচাপে কিবা কিবি কাম কৰিব লাগিলে কি কৰিলা চব ল'ৰা হিচাপে মানে মই ল'ৰা হিচাপে কৰোৱে কাম সৰু কালে প্ৰায় একদম মানে মই কি আৰু চাউল আনিব যোৱাৰ পৰা একদম চিলিণ্ডাৰ মই কাম কৰি পাইছো কিন্তু মই লাজ কৰি লাভ নাই যিহেতু যিখিনি কাম কৰিছো মই সেইখিনি কৰা বুলিয়ে ক'ব লাগিব যিকোনো বজাৰ সময়বিলাক ময়ে কৰো যেতিয়াৰ পৰা ডাঙৰ হৈছো মানে আগতে এতিয়া দেউতা আহিলে মানে দেউতাও নিজে এলেহুৱা হৈ গৈছে মানে বজাৰতে এনেকুৱা মানে পিছফালে উঠি যাব পাৰিব নহয় কিন্তু মোকে বজাৰ কৰিব দিয়ে মানে সেনেকুৱা আৰু ধৰা ঘৰ এখনত তোমাক ছোৱালী হিচাপে সুধিছো আৰু ঘৰ এখনত ল'ৰা এটাৰ কেনেকুৱা ধৰণৰ ভূমিকা থাকিব পাৰে আচলতে মই ভাবো যে ল'ৰা ছোৱালীলৈ কোনো মানে পাৰ্থক্য নাই যাতে মই যিমানখিনি কৰিছো বা মোৰ মা দেউতাৰ বেমাৰ আজাৰৰ পৰাই হওক বা যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰতে হওক কিন্তু আজিলৈকে মই ভগৱানৰ কৃপাত মা দেউতাক মানে এজন ল'ৰাৰ মানে যিটো প্ৰয়োজন সেইটো মই এতিয়ালৈকে বৰ্তমান সময়লৈকে মানে অভাৱ হবলৈকে দিয়া নাই আৰু যিমানখিনি পাৰো মোৰ দেউতা মাৰ বহুত বেমাৰত মানে হেৰি হৈ গৈছে কিন্তু ৰাতি মই মানে এনেকুৱা মই কেতিয়াবা ইমচনেল হৈ যাওঁ আৰু যে ৰাতি এনেকুৱা 12টাতো মানে মই অকলে মানে মোৰ পিছফালে কোনোবা এজনক লৈ পেলাই মানে মই 12টাতো মানে হেৰিত গৈছো মেডিকেলত গৈছো গুৱাহাটীত মই অকলে মানে মা দেউতাক নিজে চিকিৎসা কৰিছো লগতে মোক বহুতে সহায় কৰিছে মই সেইখিনি কোৱা নাই বাৰু মানে মোৰ নিজৰ ফালৰ পৰা আৰু সেইকাৰণে মোৰ মা দেউতাই মানে এই প্ৰয়োজনটো কোনোদিন অনুভৱ নকৰে আৰু যদিহে এগৰাকী ভাল ছোৱালী বা ছোৱালীখিনিও মানে ল'ৰাৰ সমানে আজিকালি মানে ভূমিকাটো ল'ব পাৰে মানে এনেকুৱা আচ্ছা ঠিক আছে খুব ভাল লাগিল তোমাৰ লগত কথা পাতি মোৰো ভাল লাগিল আচলতে নজনা কথা জানিব পাৰিলো ইমানখিনি বাৰু অভিজ্ঞতা হোৱা নাই ভৱিষ্যতে মোৰ বহুত শিকিবলগীয়াও আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আপোনালোকে এনেকৈ শিকি যাব পাৰে কামবিলাক গতিকে আজি এতিয়া এই ভিডিঅ'টো শেষ কৰিম গতিকে তুমি মোৰ ভিউৱাৰ্ছখিনিক কিবা এটা কৈ দিয়া যাতে আমাৰ এই ভিডিঅ'টো চাই বা আমাৰ চেনেলটোক মৰম দিয়ে আমাৰ অত কষ্ট যাতে সফল কৰে হয় আচলতে দাদাই আচলতে বহুত কষ্ট কৰে আৰু মই এনএলচি কলেজতে দেখিছিলো আৰু তেখেতৰ আচলতে যিখিনি কষ্ট আৰু আজিকালি মানে কি এনে মানে চবখিনি যি য'ত যাৰ আগ্ৰহ মই কৈছোৱে সেইখিনি আচলতে কৰিব লাগে আৰু যিহেতু মোৰ দৰে এজনী ছোৱালীক একদম সাধাৰণ ছোৱালী বুলিয়ে কৈছো বাৰু সাধাৰণ ছোৱালী যাতে আপুনি আপোনাৰ ভিউৱাৰ্ছখিনিৰ মাজত পৰিচয় কৰি দিছে তাৰ বাবে মই ধন্যবাদ জনাইছো আৰু দাদা যিমানখিনি ভিউৱাৰ্ছ আছে সকলোকে মই অনুৰোধ জনাইছো আপোনালোকে ভিডিঅ'টো যিমানখিনি পাৰে ইমানখিনি শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিব লগতে লাইক কমেণ্টখিনি কৰিব যেহেতু ইমানখিনি কষ্ট আজি গম পাইছো বাৰু ইমানখিনি কষ্ট জড়িত হৈ থাকে মানে পিছফালে এনে আমি এটা মোবাইলত ভিডিঅ'টো চাই থাকো তেতিয়া হয়তো ইমান অনুভৱ কৰা নাযায় কিন্তু যেতিয়া মানে প্ৰেক্টিকেলি বস্তুখিনি কৰা যায় তেতিয়া অনুভৱ হয় আচলতে বহুতখিনি কষ্ট কৰে আৰু সেইকাৰণে আপোনালোকে সঁহাৰি জনাব বুলি মই আশা ৰাখিছো আৰু দাদাকো আশীৰ্বাদ কৰিব মোকো আশীৰ্বাদ কৰিব আৰু আগলৈকে ভিডিঅ'বিলাক চাই থাকিব দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এইখিনি আৰু গতিকে তোমাক অশেষ ধন্যবাদ তুমি গোটেইখিনি কথা ধুনীয়াকৈ কৈ দিছা বাবে গতিকে আজিলৈকে ইয়াতে সামৰিছো গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আকৌ এটা নতুন পডকাষ্টৰ
এপিসোডৰ হৈতে গতিকে আমাক আশীৰ্বাদ দিব বুলি আশা কৰিছো আৰু প্ৰিয়ংকাৰ লগত এই যেটো পডকাষ্ট এপিসোড কৰিলো এই এপিসোডটো আপোনালোকে খুব ধুনীয়াকৈ আকোৱালি ল'ব আৰু কমেন্ট বক্সত কেনেকুৱা লাগিল জনাব বুলি আশা কৰিছো গতিকে আজিলৈকে ধন্যবাদ ধন্যবাদ